বহুত দিনৰ পাছত আহিছোঁ যেহেতু ভিডিঅ' বনাবলগীয়া বিশেষ টপিক নাছিলেই কৰোনা মহামাৰীৰ কাৰণে সবফালে হয়তো সবেই সকলোৱে বন্দী হৈ থাকিব লগা হৈছে আৰু ময়ো ঠিক তেনেকৈ বন্দী হৈ আছিলোঁ। আজি বহুত দিনৰ পাছত ওলাই আহিছোঁ, গাঁৱৰ ঘৰলৈ আহিছোঁ। গাঁৱৰ ঘৰৰ পৰিৱেশটো খুব সৌন্দৰ্য, প্ৰাকৃতিক পৰিৱেশটো খুব সুন্দৰ ধুনীয়া দেখিবলৈ, সেইকাৰণে মই আপোনালোকক সেই পৰিৱেশটোকে অকণমান দেখুৱাম বুলি আহিছোঁ। আৰু মই এতিয়া আছোঁ এজোপা আজাৰ গছৰ তলত, যিহেতু আজাৰ ফুলাৰ বতৰ। চৌপাশে এয়া মোৰ পাছফালে দেখিছে নহয়, এয়া আজাৰ ফুলি আছে। এই গোটেই চৌপাশতে আজাৰ ফুলি আছে। খুব প্ৰাকৃতিক মনোমোহা দৃশ্য, আপোনালোকক তাকে অলপ দেখুৱাওঁ বুলি আহিছোঁ। আৰু ময়ো বৰ্তমান যিজোপা আজাৰ তলত আছোঁ সেইজোপা ফুলি আছে। ওপৰত আপোনালোকে বাহিৰৰ ফালৰ পৰা দেখিলেই গম পাব, এয়া দেখিছে ফুলি আছে। আৰু এই প্ৰাকৃতিক পৰিৱেশটো আপোনালোকক বিশেষ এটা কাৰণত মই দেখুৱাবলৈ আহিছোঁ। এয়া দেখিছে, এইটো হ'ল মথাউৰি, আৰু মথাউৰিৰ অপজিটত অৰ্থাৎ এইফালে বুইডিং নৈখন আছে, আৰু বুইডিং নৈ পাৰতে এই জেগা টুকুৰা আছে। আৰু এই জেগা টুকুৰাতে অৱস্থিত নতুনকৈ নিৰ্মাণ হৈছে এখন বুটিং স্কুল। এয়া দেখিছে বুটিং স্কুল মানে আপোনালোকে গম পাইছে নহয়, বুটিং মানে হ'ল সৰু সৰু ল'ৰা ছোৱালীক নাও প্ৰশিক্ষণ দিয়া কেন্দ্ৰ। এইটো ইয়াত দূৰৰ পৰা আপোনালোকে নাওবিলাক দেখিছে। ইয়াত অকল পেডেল মৰা নাও সলনি দীঘল নাও আছে, য'ত মানে প্ৰশিক্ষণ দিয়া হয়। মই আপোনালোকক দেখুৱাম সেইবিলাক। প্ৰথমতে এতিয়া দেখুৱাই লৈছোঁ চৌপাশৰ পৰিৱেশটো। এয়া চাওক, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, নদীখন আছে ইয়াৰ কাষতে। মই দেখুৱাম আপোনালোকক। এয়া চাওক, চবফালে আজাৰ ফুলি আছে, আজাৰ ফুলাৰ বতৰ। মনৰ মাজত কিমান সাজিবি বালিৰে সজা ঘৰ, এয়া মই বৰ্তমান এই বুটিং স্কুলৰ ফিল্ডতে আছোঁ। ইয়াৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, কমপ্লিট হোৱা নাই। স্কুলখন ৰিচেণ্টলি অ'পেনিং কৰিব, এই কৰোনা মহামাৰীৰ কাৰণে অ'পেনিং কৰিব পৰা নাই। আৰু এই কেন্দ্ৰটো হ'ব এটা উজনি অসমৰ এটা নতুন বুলিয়ে ক'ব লাগিব। মৰিগাঁৱত আছে, আৰু নাও প্ৰশিক্ষণ কেন্দ্ৰ আমাৰ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে বা তিনিচুকীয়ালৈকে প্ৰায় নাই বুলিয়ে ক'ব লাগিব। এতিয়া আমাৰ এই খোৱাং কললোৱা গাঁৱত অৱস্থিত এইখন নদী, এখন বুইডিং নদী আছিলে, এতিয়া এৰাহুতি হ'ল, আৰু এই এৰাহুতিতে প্ৰশিক্ষণ কেন্দ্ৰটো আৰম্ভ কৰিব। এয়া দেখিছে, খুব নিৰ্মল পৰিৱেশ, নিৰ্মল পানী। মাজত কিমান সাজিবি বালিৰে সজা ঘৰ, বুকুৰ মাজত কিমান বান্ধিবি দুখেৰে ভৰা গৰ, জীৱনৰ বন্ধন গ'ল যে ছিঙি, মনৰ মাজত কিমান সাজিবি বালিৰে সজা